নমস্কাৰ, মই ৰাকেশ দাস। আজি আলোচনা কৰিম আপুনি যিকোনো সভা সমিতিৰ মঞ্চত আপুনি আপোনাৰ ভাষণ কেনেকৈ আৰম্ভণি কৰিব বা কোনো ভয় নোহোৱাকৈ আপুনি আপোনাৰ ভাষণ কেনেকৈ ৰাখিব ইয়া প্ৰদান কৰিব। আজি ইয়াৰ ওপৰত আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম। মই কথাখিনি একেবাৰে নজনা ব্যক্তিসকলৰ কাৰণেহে বনাওঁ। আপোনালোকে জানেই, যিসকলে একেবাৰে ফাৰ্ষ্ট টাইম ভাষণ দিব বিচাৰে, মই তেখেতসকলৰ কাৰণে সেই কথাখিনি কওঁ। আপোনালোকে জানে যে বৰ্তমান সমগ্ৰ ভাৰতবৰ্ষত লোকসভাৰ পৰিৱেশ চলি আছে আৰু সকলো ৰাজনৈতিক দল কাৰ্যকৰ্তাই কেনেকৈ লোকসভা নিৰ্বাচনত জিকিব পাৰি তাৰ কাৰণে পৰিকল্পনা কৰি আছে। আৰু যিসকল ব্যক্তি ৰাজনৈতিক দলৰ লগত ৰিলেটেড হৈ আছে বা যেনেকুৱা সাধাৰণ এতিয়া আমাৰ অসমত এতিয়া যিহেতু ৰঙালী বিহুৰ পৰিৱেশ, বহাগ বিহু আহি পালে আৰু বিভিন্ন মঞ্চত আপোনালোকক আমন্ত্ৰণ জনাব। কোনোবা বিশিষ্ট ব্যক্তি হিচাপে মঞ্চ মুকলি কৰিবৰ কাৰণেও মাতিব পাৰে, দুই এষাৰ ক'বৰ কাৰণে যিকোনো মঞ্চত আপোনালোকক মাতিব পাৰে। বা বৰ্তমান মই যিহেতু পৰিৱেশ ৰাজনৈতিক চলি আছে, মই বৰ্তমান ৰাজনৈতিক যিটো সভা সমিতিৰ পৰিৱেশত মই মানিলোঁ আপুনি কোনোবা ৰাজনৈতিক দলৰ কাৰ্যকৰ্তা বা সামাজিক ব্যক্তি হ'লেও আপোনাক মাতিব পাৰে। আপোনাক মই মানিলোঁ, আমন্ত্ৰণ জনালে। এতিয়া আমন্ত্ৰণ জনোৱাৰ লগে লগে যিসকলে একেবাৰে ভাষণ কোনোদিন দি পোৱা নাই তেখেতসকলেতো ডেফিনেটলি নাৰ্ভাছ হ'ব যে মই কেনেকৈ আৰম্ভণি কৰিম বা হঠাৎ মোক এনেকৈ মাতি দিছে। বা আপোনাৰ ধৰক ওচৰত মই মানি ল'লোঁ যে আপোনাৰ বিধায়ক আছে, মন্ত্ৰী আছে বা কোনোবা এনেকুৱা প্ৰভাৱশালী নেতা আছে, ধৰক সমাজত আপোনাৰ অলপ প্ৰভাৱ আছে, আপোনাৰ কথা দুই এজনে শুনে, কিন্তু MLA বা বিধায়ক বা ডাঙৰ মানুহে আপোনাক অনুভৱ কৰিছে, কিন্তু আপোনাৰ কথা মানুহে শুনে, বাট সমাজত কেনেকৈ আপুনি উপস্থাপন কৰিব লাগে বা মঞ্চত কেনেকৈ কথাখিনি ক'ব লাগে সেইটো আপোনাৰ প্ৰেক্টিচ নাই। সেই প্ৰেক্টিচবোৰ মোৰ লগত আপুনি কৰক, মই আপোনাক শিকাম। প্ৰয়োজন হ'লে আপুনি মোক ফোন কৰিব আৰু মোৰ নাম্বাৰ মই আপোনাৰ লগত শ্বেয়াৰ কৰি দিম। আপোনাৰ সেই ভয়টো ভাঙি দিয়াই মোৰ লক্ষ্য এই ভিডিঅ'টো বনোৱাৰ কাৰণে। মোৰ এনেকুৱা বিভিন্ন ভিডিঅ' আছে, আপোনালোকে ফ'ল' কৰিব, তাতে আপোনাৰ কিছু পৰিমাণে হ'লেও আপোনাক সকাহ হ'ব এই ক্ষেত্ৰত। এতিয়া আহোঁ, যিহেতু লোকসভাৰ পৰিৱেশ চলি আছে আৰু আপোনাক মঞ্চত মাতিলে ধৰক আপোনাৰ দুই এষাৰ বক্তব্য দিবৰ কাৰণে, এটা কথা সদায় মনত ৰাখিব, যিকোনো সভা এখন পৰিচালনা কৰিবৰ বাবে এগৰাকী সভাপতি থাকে। যিগৰাকী সভাপতিক সভাপতিৰ আসনত বহোৱা হয় আৰু গোটেই কাৰ্যসূচী, গোটেই সভাখন সেই সভাপতিজনে চলায়। মানে প্ৰতিটো সভাৰ যিমান সভা হয়, যিকোনো সভাৰ এজন সভাপতি থাকে। প্ৰথমে আপুনি সম্বোধনটো সভাপতিক কৰিব। এই কথাটো বহুত ইম্পৰ্টেণ্ট। বহুতে কি কৰে, ধৰক অলপ ডাঙৰ মানুহ, ধৰক আপুনি মন্ত্ৰী বহি আছে, মিনিষ্টাৰ বহি আছে, ডাঙৰ প্ৰভাৱশালী টকা পইচা থকা মানুহ বহি আছে, তেখেতৰ নামটো প্ৰথমে ক'লে তেখেতে মোক ভাল পাব নেকি, এনেকুৱা মানসিকতাটো মনত নানিব। কাৰণ সভাপতিৰ আটাইতকৈ ডাঙৰ মানুহ সিদিনা যিজন সভাপতি, সি দুখীয়া হওক ধনী হওক, সেই সভাপতিগৰাকীক প্ৰথমে সম্বোধন কৰি ল'ব। তাৰ পিছত সভাপতি গৰাকীক যেতিয়া সম্বোধন কৰিব, চে এক্সাম্পল এনেকে যে আজিৰ এই সভাৰ সন্মানীয় সভাপতি মহোদয়, এইখিনি কথা ক'লে বা সভাপতি দেৱ, এইখিনি কথা কোৱাৰ লগে লগে মঞ্চত আসন অলংকৃত কৰা বা মঞ্চত আসনত বহি থকা, আপুনি যেনেকুৱা ধৰণৰ কথাখিনি প্ৰকাশ কৰিব পাৰে, এজ ইউ লাইক, আপুনি যেনেকুৱা ধৰণৰ বিচাৰে আপোনাৰ বা মঞ্চত উপস্থিত আপুনি এনেকৈও ক'ব পাৰে। গণ্যমান্য ব্যক্তিসকল বা আমন্ত্ৰিত অতিথিবৃন্দ বা এনেকুৱা ধৰণৰ আপুনি, বা আমাৰ গাঁৱৰ সন্মানীয় ব্যক্তিসকল বা অৱসৰপ্ৰাপ্ত, তেখেতে যদি শিক্ষক হয়, অৱসৰপ্ৰাপ্ত শ্ৰদ্ধাৰ আমাৰ শিক্ষাগুৰু বা বিশিষ্ট কোনোবা সামাজিক ব্যক্তি, এনেকৈ সম্বোধন কৰিব। তাৰপিছত মানুহখিনিক সম্বোধন কৰা হ'ল। তাৰ পিছত আপুনি কি কৰিব, যিসকল ব্যক্তি সমবেত ৰাইজ, বুজি পালে, ধৰক সকলো সন্মানীয় ৰাইজ আছে, সমবেত শ্ৰদ্ধাৰ ৰাইজ অথবা আমাৰ গাঁৱৰ সন্মানীয় ৰাইজ, বা ধৰক মোৰ গাঁৱৰ নাম পলাশপথাৰ, সন্মানীয় পলাশপথাৰ বাসী ৰাইজ, বা মোৰ পিতৃতুল্য বয়োজ্যেষ্ঠসকল, বা মোৰ আই মাতৃসকল বা লগ সমনীয়াসকল, মোৰ বন্ধুসকল, মই সকলোকে মোৰ শ্ৰদ্ধা নিবেদিছোঁ। বা মোৰ ধৰক এতিয়া বহাগ বিহুৰ ছিজন আহি আছে, তেতিয়াহ'লে অসমীয়া নৱবৰ্ষৰ বা অথবা আগন্তুক অসমীয়া নৱবৰ্ষ অথবা ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা আগতীয়াকৈ জ্ঞাপন কৰিছোঁ, বা মোৰ সেৱা আগবঢ়াইছোঁ, বা মোৰ ভক্তি ভৰা শ্ৰদ্ধা আৰু মোৰ
প্ৰণিপাত জনাইছোঁ আপুনি যেনেকুৱা ধৰণৰ শব্দ ব্যৱহাৰ কৰিব পাৰে এনেকুৱা ধৰণৰ আপুনি শব্দ ব্যৱহাৰ কৰিব পাৰে একচুৱেলি ভাষণ আপুনি ধৰক শিকা বস্তু নহয় ভাষণ আপুনি দিবলৈ চেষ্টা কৰিব পাৰিব লাগিব এতিয়া ধৰক মই আগতে আপোনাৰ নিচিনা আপুনি যেতিয়া মোৰ কথাখিনি এতিয়া যেনেকৈ শুনি আছে এটা সময় আছিল ময়ো এনেকুৱা ধৰণৰ কেনেকৈ আৰম্ভণি কৰোঁ কেনেকুৱা ধৰণৰ শব্দবোৰ ব্যৱহাৰ কৰোঁ এটা ৰিচাৰ্চৰ মতে আপুনি জানি থওক কামত দিব যে 55% আপোনাৰ যি কথা কোৱাৰ যি ভংগীমা শাৰীৰিক ভংগীমা সেই বডি লেংগুৱেজৰ ওপৰত ভাষণ 55% ডিপেণ্ড কৰে তাৰপিছত 38% ভাষণ ডিপেণ্ড কৰে আপোনাৰ কথা কোৱাৰ যি সুৰ আছে সেই কথা কোৱাৰ সুৰৰ ওপৰত 38% ভাষণ ডিপেণ্ড কৰে আৰু 7% যিবোৰ শব্দ মই কৈ আছোঁ এই শব্দবোৰৰ ওপৰত ভাষণ 7% ডিপেণ্ড কৰে এই তিনিটা বিষয়ৰ ওপৰত মূলতঃ ভাষণ ডিপেণ্ড কৰে এতিয়া কথাটো হ'ল এই তিনিটা শব্দৰ কম্বিনেশ্যন আপুনি মিলাই ল'ব লাগিব আৰু এই তিনিটা বিষয়ত আপুনি অলপ গুৰুত্ব দিব লাগিব যে মই থিয় কেনেকৈ হ'ম এতিয়া ধৰক আপুনি মঞ্চত বিভিন্ন মানুহ থাকিব কিমান মানুহ হাজাৰ হাজাৰ মানুহ থাকিব পাৰে 100-200 মানুহ থাকিব পাৰে তাতে আপুনি কথা পাতিব যেতিয়া আপুনি ভাষণ দিয়াৰ সময়ত যদি আপুনি ধৰক এনেকৈ কিবা লিখি লয় এবাৰ পেপাৰত এনেকৈ যদি চাই পেলাই যদি ভাষণ দিয়ে বা পঢ়ি পেলাই যদি ভাষণ দিব বিচাৰে বা এবাৰ ইফালে চাই এবাৰ সিফালে চাই এনেকৈ ভাষণ দিলে মানুহে আইডিয়া কৰিব ই ভাষণ দিয়াত ইমান পৰিপক্ক নহয় আৰু আপুনি যদি একেবাৰে সিম্পলকৈ আপুনি কথাখিনি কয় তেতিয়াহ'লে মানুহে ভাবিব তেখেতে ভাষণ দিয়াত তেখেতে পৰিপক্ক হয় বা অভিজ্ঞ বুলি ভাবি ল'ব আৰু আপুনি যেতিয়া কথাখিনি ক'ব আপোনাৰ শব্দবোৰ আপুনি খুব লাহে লাহে ক'বলৈ চেষ্টা কৰিব এতিয়া ধৰক আপুনি ফাৰ্ষ্ট টাইমৰ কাৰণে আপোনাক আমন্ত্ৰণ জনাইছে আপুনি আগতে কেতিয়াও ভাষণ দিয়া নাই আপুনি যদি খুব স্পীড ক'ব বিচাৰে বা ভাবে যে মই ভাষণ অলপ দীঘলীয়াকৈ দিম এই ভুলটো নকৰিব আপুনি শৰ্টলি দিব চেষ্টা কৰিব কাৰণ আপোনাৰ ফাৰ্ষ্ট টাইম আপুনি ইমান মানে পৰিপক্ক নহয় আৰু যিদিনা আপোনাৰ ভাষণ থাকিব বিষয় যিটো থাকিব ধৰক সামাজিক যদি সভা সমিতি হয় তেতিয়াহ'লে সামাজিক কথা ক'ব লাগিব বা ৰাজনৈতিক যেতিয়া আপোনাৰ যদি সভা সমিতিৰ মঞ্চত আপুনি থিয় হয় তেতিয়াহ'লে আপুনি কেনেকুৱা ধৰণৰ কথাখিনি ক'ব আগদিনা আপুনি প্ৰিপেয়াৰ কৰি ল'ব বা এতিয়া ধৰক বিহুৰ বা মঞ্চত আপোনাক আমন্ত্ৰণ জনালে তেতিয়া তাৰ ভাষণখিনি অলপ বেলেগ ধৰণৰ হ'ব অলপ ৰঙালী বিহুৰ ওপৰত আপুনি কেনেকুৱা ধৰণৰ কথা ক'ব লাগে বা এনেকুৱা ধৰণৰ ইউটিউবত যদি আপুনি সোমাব যে বিহুৰ ওপৰত যদি আপুনি সাৰ্চ কৰে তেতিয়াহ'লে বহু এনেকুৱা বক্তাই ভাষণ দিয়া ভিডিঅ' পাব অলপ আপোনালোকে চাই ল'ব যে একচুৱেলি কেনেকুৱা ধৰণৰ আৰম্ভণিটো কৰে এনেকৈ কৰি পেলাই চাওক ভাষণ প্ৰথম আৰম্ভণিটো অলপ মানুহে মন দি শুনে বাকী কথাখিনিও শুনে আৰু কিছুমান মানুহৰ ভাষণ মানুহে বৰ পায় শুনি পেলাই কাৰণ কওঁতে ইমান দীঘলীয়া কৰে মানুহে আমুৱাই যায় সেই কামটো নকৰিব তেতিয়া মানুহে বেয়া পায় সেইকাৰণে আপুনি ফাৰ্ষ্ট টাইমৰ কাৰণে আপুনি ইমান স্মুথলি কথাখিনি ক'ব যে মানুহৰ মন স্পৰ্শ কৰিব পাৰে আৰু মানুহে আপোনাৰ ভাষণ শুনাৰ পিছত যাতে ধৰক ৰাস্তাত ওলাই আহি বা ঘৰত যাওঁতে আলোচনা কৰে যে তেখেতে আজি খুব সুন্দৰ ভাষণ দিছে এনেকুৱা ধৰণৰ ভাষণ দিব লাগে কিছুমানে আহি পেলাই বকি থাকে মানুহে বৰ পায় এই কামটো কৰিব নালাগে সেইকাৰণে ফাৰ্ষ্ট টাইম আপুনি প্ৰিপেয়াৰ হৈ আছে আৰু মই ভাবোঁ আপুনি ভৱিষ্যতৰ দিনত এগৰাকী ভাল বক্তা হ'ব পাৰিব আপোনাক মানুহে সভা সমিতিত আমন্ত্ৰণ জনাব এই কথাখিনি যদি আপুনি ফলো কৰে আশা কৰোঁ মোৰ কথাখিনি আপুনি ধৰক কাৰ্যক্ষেত্ৰত প্ৰয়োগ কৰিব আৰু আপুনি সদায় ঘৰত প্ৰেক্টিচ কৰিব আপুনি যেতিয়া ঘৰত অকলে থাকিব অলপ কিতাপ অধ্যয়ন কৰিব ভাল ভাল বক্তাসকলে যেতিয়া কথা কয় সেই কথাখিনি যদি পাৰে ৰেকৰ্ডিং কৰি আনি ঘৰত শুনিব আহি থকা দিনবোৰত আপুনি এগৰাকী ভাল বক্তা হ'ব পাৰিব আৰু মঞ্চত আপোনাক ৰাইজে আমন্ত্ৰণ জনাব আৰু আপুনি ধুনীয়াকৈ কথাখিনি ক'ব পাৰিব থ্যাংকস ফৰ watching